সমষ্টি ইয়াত আমাৰ BPF দলে জিকিছিল স্বৰ্গীয় মাজেন্দ্ৰনাথ নাৰ্জাৰী ডাঙৰীয়াই তো ইয়াৰ বদলে এতিয়া যিটো বাই ইলেকশ্যন ইয়াত আমাৰ কেণ্ডিডেটটো হ'ল ধ্ৰুৱ কুমাৰ নাৰ্জাৰী ডাঙৰীয়া আৰু ইয়াত UPPও খেলিছে কংগ্ৰেছো খেলিব UDFও খেলিব আমি জানাত BJPয়ে ইয়াত কেণ্ডিডেট নিদিব এনেকুৱা যেন হওক আমি BPF হিচাপে ইয়াত কেণ্ডিডেট দিছে আমাৰ BPF দলে জিকাটো খাটাং UPPL বা কোনোবা দলে কি কৈছে কোৱা নাই ইয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই গতিকে আমি যিদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ লৈছে চিফ মিনিষ্টাৰ হিচাপে এই সময়ৰ পৰা আজিলৈকে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো পৰামৰ্শ এই পৰামৰ্শ মতে আমি কাম কৰি আহিছোঁ আৰু এই হিচাপতে আমি কাম কৰি যাম চাৰিগাঁৱত গোসাইগাঁৱত আমাৰ ধ্ৰুৱদাই জিকিব 100% সেইটো আৰু বাকী যেনিবা এই কি কয় ভৱানীপুৰ মৰিয়নি আৰু থাউৰা এই সমষ্টিত আমি BJPৰ হৈ পেলাই আমি কেম্পিং কৰিবলৈ যাম আৰু বাকী তামোলপুৰ সমষ্টিৰ কথাটো আজি আৰু অহাকালিৰ ভিতৰত নিশ্চয় CM ছাৰে কিবা এটা আমাক পৰামৰ্শ দিব এই হিচাপত আমি কাম কৰিম এইখন সমষ্টিত থকা অঞ্চল আছে এই অঞ্চলৰ ৰাইজৰ আমাৰ বহুদিনীয়া এটা সম্পৰ্ক আছে আৰু এই ৰাজনৈতিকভাৱে যিটো এটা বন্ধনত থকা এইবোৰ অঞ্চলৰ ৰাইজে সদায় BPFৰ লগতে থাকিছে BTCৰ বাহিৰত থাকক নাথাকক সেইটো তেওঁলোকৰ ডাঙৰ ইছ্যু নহয় তেখেতসকলে BTC অঞ্চলৰ আমাৰ এই অঞ্চলৰে ৰাজনৈতিক নেতাবিলাকৰ নেতৃত্বতে থাকি পেলাই যথেষ্ট তেখেতসকলে মানে কি পাইছে উন্নয়নৰ সুযোগ সুবিধা পাইছে তেখেতসকলে মনত মানে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু এটা আমাৰ ছ'চিয়েল এণ্ড পলিটিকেল ৰিলেশ্যনশ্বিপ এই বাহিৰৰ মানুহবিলাকৰ লগত আছে গতিকে বাহিৰত থকা মানুহবিলাকৰ মাজত BPFে যোৱাবেলিত যেনেকৈ ভোট লাভ কৰিব পাৰিছিল এইবাৰো ঠিক তেনেকৈ আমি ভোট লাভ কৰিব পাৰিম ইয়াত একো সন্দেহ নাই